হেই নমস্কাৰ বন্ধুসকল, মই দীপু নাথ আৰু আপুনি চাই আছে আসাম টিপছ। আজি আমি শিকিম যে কেনেকৈ আপুনি নিজৰ মোবাইল ফোনৰ পৰা টিভি ৰিচাৰ্জ, মোবাইল ৰিচাৰ্জ আৰু কাৰেণ্টৰ বিল দিব পাৰিব। এয়াই নহয়, আপুনি বন্ধুৰ একাউণ্টত পইচা ভৰাই দিব পাৰিব আপোনাৰ একাউণ্টৰ পৰা। সেইবাবে এই ভিডিঅ'টো আপুনি সম্পূৰ্ণৰূপে চাই থাকক। আপুনিতো জানেই গুগল এটা কিমান ডাঙৰ কোম্পানী হয়। এই কোম্পানীৰ দ্বাৰা যদি এটা এপ ডেভেলপ কৰা হয়, সেই এপটো আমি চকু বন্ধ কৰি বিশ্বাস কৰিব পাৰোঁ। সেই এপটোৰ জৰিয়ে আমি দৈনন্দিন জীৱনত টিভি ৰিচাৰ্জ, মোবাইল ৰিচাৰ্জ, অন্যান্য বিল পে'মেণ্ট, ইঞ্চুৰেঞ্চৰ পইচা সেইবিলাক সকলো ট্ৰানজেকশ্যন কৰিব পাৰোঁ। সেইবিলাক ট্ৰানজেকশ্যন কৰোঁতে আপুনি হয়তো স্কেচ কাৰ্ড পাব পাৰোঁ। স্কেচ কাৰ্ড মানে হৈছে কেছবেক। সেই কেছবেকবিলাক আপোনাৰ ডাইৰেক্ট বেংক একাউণ্টলৈ গুচি যাব। ইয়াত কোনো KYC নালাগে, আধাৰ কাৰ্ড, পান কাৰ্ড সকলো ইয়াত ফ্ৰী আছে। আপোনাৰ খালি বেংকৰ লগত যিটো মোবাইল নাম্বাৰ ৰেজিষ্টাৰ হৈ আছে সেই নাম্বাৰটো হ'লেই হৈ গৈছে। সেইবাবে আপুনি এই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত থকা লিংকটোত ক্লিক কৰি এই এপছটো ডাউনলোড কৰি লওক আৰু অলপ মই দেখাই দিছোঁ পিছৰ ফালে ইয়াক কেনেকৈ প্ৰচেছিং কৰিব লাগে। তেতিয়াহ'লে বন্ধুসকল, যেতিয়া মোৰ ডিছক্ৰিপশ্যনৰ পৰা এই এপটো ইনষ্টল দি ল'ব, তেতিয়া আপোনালোকে এনেকুৱা এটা ইণ্টাৰফেচ দেখিব। আপোনাৰ মোবাইল নম্বৰটো ইয়াত টাইপ কৰি দিব, যিটো বেংকৰ লগত লিংক হৈ আছে, ৰেজিষ্টাৰ হৈ আছে, আৰু এল' মাৰি দিব। যিমানখিনি আহে চব এল' কৰি দিব আৰু কণ্টিনিউ কৰি দিব। সেই কণ্টিনিউ কৰি দিওঁতে আপোনাৰ মোবাইলৰ পৰা বেংকলৈ এটা ভেৰিফিকেশ্যন ক'ড যাব আৰু সেই ভেৰিফিকেশ্যন ক'ডটো ৰিটাৰ্ণ আহিব আপোনাৰ তাত। সেই মেছেজ এটা আহিব, সেইটোত 6টা সংখ্যাৰে এটা মেছেজ আহিব। সেই নাম্বাৰকেইটা আপুনি ইয়াত টাইপ কৰিব লাগিব। টাইপ কৰিলে আপোনাৰ ভেৰিফিকেশ্যন হৈ যাব আৰু এটা গুগল পিন এটা জেনেৰেট কৰিব লাগিব। সেই পিনটো জেনেৰেট কৰি ল'লে আপোনাৰ এপটো ছেফটি হৈ থাকিব, যেনেকৈ ATMত পিন ক'ড থাকে তেনেকুৱাকৈ। তেতিয়াহ'লে আপোনাৰ হৈ গৈছে এই পিন ক'ড। বন্ধুসকল, যেতিয়া আপুনি এই এপটো ৰেজিষ্ট্ৰেশ্যন কমপ্লিট কৰি ল'ব, তেতিয়াহ'লে আপুনি এনেকুৱা এটা ইণ্টাৰফেচ দেখিব। এতিয়া মই এই এপটো বহুত দিনে ব্যৱহাৰ কৰি আছোঁ। মই নিজেও ৰিচাৰ্জ কৰি লওঁ, আন বন্ধুকো ৰিচাৰ্জ কৰি দিওঁ। টিভি ৰিচাৰ্জ, ইলেক্ট্ৰিচিটি বৰ্ডৰ বিল দি দিওঁ। পোনপ্ৰথমে আপুনি ৰিচাৰ্জ কৰিব লগা হ'লে, মোবাইল ৰিচাৰ্জ কৰিব লগা হ'লে প্ৰথম মোবাইল ৰিচাৰ্জ টেবটোত ক্লিক কৰি দিব। ক্লিক কৰি লৈ আপুনি মেনুৱেলি নাম্বাৰ টাইপ কৰিব পাৰে, নতুবা আপোনাৰ ছেভ থকা ফোনত ছেভ থকা নাম্বাৰৰ পৰা চিলেক্ট কৰি পেলাই ৰিচাৰ্জ দিব পাৰে। সেই সোঁহাতে যে আছে এইটো মানুহ টাইপৰ আইকনটো, সেইটোত টিপি দিলে আপোনাৰ ছেভ থকা সকলোবিলাক কণ্টেক্ট নম্বৰৰ পৰা আহি যাব। এইবিলাকৰ পৰা বাছি পেলাই আপুনি যাক ৰিচাৰ্জটো দিব বিচাৰে তেওঁক চিলেক্ট কৰি পেলাই কিমান এমাউণ্ট দিয়ে সেইটো টাইপ কৰি দি পেলাই ক্লিক কৰিব লাগিব। তাৰপিছত আপুনি তলফালে থকা এইটো নীলা বটনটো টিপি দিব লাগিব। দিলে আপুনি কণ্টিনিউ এটা আহিব। আপুনি যাবলৈ দিয়ে তেওঁৰ নামটো লিখিলে ভাল হয়। ভৱিষ্যতে যদি আকৌ দিব লগা হয় তেতিয়াহ'লে আপোনাৰ সুবিধা হয়। কণ্টিনিউ টিপি দিয়ক আৰু আগবাঢ়ক। এতিয়া ইয়াত চাৰ্চ ঘৰটো দেখিছে তলফালে, সেইটোত আপুনি কিমান পইচা ভৰাই তাত টিপি দিব লাগিব। টিপি দিলে তাত গোটেই ডিটেইলছখিনি ওলাব। এইটো ৰিচাৰ্জত কিমান ভেলিডিটি আছে, কিমান টক টাইম পায়, সেইবিলাক গোটেই ডিটেইলছবিলাক ওলাই যাব। যদি আপুনি বিল পে'মেণ্ট কৰিব বিচাৰে, যেনে টিভি ৰিচাৰ্জ, কাৰেণ্টৰ বিল বা ইঞ্চুৰেঞ্চৰ পইচা, সেইবিলাক দিব লগা হ'লে আপুনি এইটো টাইপ
কৰিব লাগিব আপোনাৰ ইলেক্ট্ৰিচিটি বৰ্ডৰ অপাৰেটৰটো কোম্পানীৰ নামটো সিলেক্ট কৰিবলৈ আপোনাৰ বিল নম্বৰটো টাইপ কৰিবলৈ তাত বিলটো পেমেন্ট কৰিব পাৰিব তাৰপিছত পোষ্টপেইড মোবাইল ৰিচাৰ্জ কৰিব লগা হ'লে এইবিলাক অপাৰেটৰবিলাক আছে এইবিলাক সিলেক্ট কৰি আপুনি বিল পেমেন্ট কৰিব পাৰিব ডিটিএইচ টিভিৰ কাৰণে এইটো 3 নম্বৰ অপচনটো সেইটো টিভি বিলাক আপুনি সিলেক্ট কৰি ল'ব প্ৰথমতে কোনটো সাৰ্ভিস হয় ল্যান্ডলাইন ব্ৰডকাষ্ট গেছৰ বুক কৰিব পাৰিব ওয়াটাৰ ইনসুৰেন্সৰ পইচা দিব পাৰিব অন্যান্য আছে ইয়াত আৰু যদি আপোনাৰ বন্ধু বা পৰিয়ালৰ কাৰোবাক বেংক একাউণ্টত পইচা পঠিয়াব বিচাৰে তেতিয়াহ'লে তেখেতৰ বেংক একাউণ্ট নাম্বাৰটো দুবাৰকৈ টিপিব লাগিব আৰু IFSC কোডটো আৰু তেখেতৰ নামটো লিখিবলৈ পঠিয়াই দিব পাৰিব কিমান পইচা পঠায় আৰু সেইবিলাক কৰোঁতে আপুনি হয়তো স্কেচ কাৰ্ড পাব পাৰে সো মই এটা সিম্বল দেখাই দিছোঁ আৰু ইয়াত অফাৰবিলাক ক'ত চাই সেইটো হৈছে মই দেখাই দিছোঁ এইবিলাক হৈছে অফাৰ ইয়াত নতুন অফাৰ আহি থাকে আৰু আপুনি ইয়াক পঢ়ি চাইবলৈ কেনেকৈ এপ্লাই কৰিব লাগে এইবিলাক চাই ল'ব নিজে মই অলপ দেখাই দিছোঁ এইবিলাক অফাৰবিলাক যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব নাপাহৰিব আৰু যদি কিবা কনফিউজ আছে আপোনাৰ প্ৰবলেম হয় ইনষ্টল কৰোঁতে ৰেজিষ্ট্ৰেশ্যন কৰোঁতে মোক সুধিব পাৰে মোৰ নম্বৰটো তলত দিয়া আছে এইবিলাক সম্পূৰ্ণ ডিটেইলছ আছে অফাৰবিলাক কেনেকৈ এপ্লাই কৰিব লাগে কোন সময়ত এপ্লাই কৰিলে মানে ৰিচাৰ্জ কৰিলে আপুনি কিমান টকাৰ পৰা কিমান টকাৰ ভিতৰত পাব পাৰে ঠিক আছে এতিয়া মই দেখাই দিম যে আপোনাক মই আজিলৈ কিমান টকা এই এপটোৰ পৰা ইনকাম কৰিছোঁ সেইটো চাবলৈ হ'লে প্ৰমোশনত গৈ ৰিৱাৰ্ডত ক্লিক কৰি দিব লাগিব এটা আপুনি দেখিছে নহয় ওপৰত 246 লিখা আছে মানে ইমান টকা মই ইনকাম কৰিলোঁ আজিলৈ মানে মাজতে এবাৰ মই আনইনষ্টল হৈ গৈছিলে সেইখিনি ৰেকৰ্ড ইয়াত নাই আগতো বহুতদিন পইচা কমাইছিলোঁ তো সেইখিনি ৰেকৰ্ড ইয়াত বৰ্তমান নাই 15 টকা 20 টকা 10 টকা 13 টকা 28 টকা তেনেকৈ এতিয়া বৰ্তমান মোৰ তাত এটা স্কেচ কাৰ্ড আছে সেইটো মই খুলি চাব ওলাইছোঁ এইটো মই জিকিলে হয়তো 1000 টকাৰ ভিতৰত আছে এনেকৈ এইটো স্কেচ কৰিব লাগে অলপ মুছি দিব লাগে তেতিয়া আপোনাৰ ইয়াত খোলা যায় মোৰ লাক বেয়া এই স্কেচ কাৰ্ডটোত মই এটকাও নেপালোঁ তো আকৌ ট্ৰাই কৰিব দিছে নেক্সট টাইমত পোৱা আশা আছে তো ঠিক আছে বন্ধুসকল আজিলৈ মই আশা কৰোঁ আপুনি বুজি পাইছে কেনেকৈ ব্যৱহাৰ কৰিব লাগে এই গুগল পে এপটো যদি বুজি পোৱা নাই তেতিয়াহ'লে কমেণ্ট কৰিব মোক মই আপোনাক কন্টেক্ট কৰি বুজাই দিম কেনেকৈ কি কৰিব লাগে সো বন্ধুসকল এই ভিডিঅ'টো কেনেকুৱা লাগিল সেইটো জনাব আৰু যদি আপোনাৰ কিবা মনত প্ৰশ্ন আছে তেতিয়াহ'লে সোধক মোৰ কমেণ্ট বক্সত আৰু এই ভিডিঅ'টো লাইক কৰিব নাপাহৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰাৰ কাৰণে বহুত বহুত ধন্যবাদ আপুনি যদি সাবস্ক্ৰাইব কৰা নাই এতিয়া কৰি লওক মই কাৰণ ইয়াত সদায় ৰেগুলাৰ ভিডিঅ' আপলোড কৰি থাকিম নতুন নতুন ইনফৰমেশ্যন দি থাকিম টিপছ জানি থাকিম আমি সকলোৱে মিলিজুলি থেংক ইউ গুড বাই